দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মধুপুৰ মণ্ডল বিজেপিৰ তিৰংগা যাত্ৰা। মধুপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া সুমি সোণোৱালে তিৰংগা যাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। বুধবাৰে মধুপুৰ মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা উক্ত তিৰংগা যাত্ৰাটো মধুপুৰ উন্নয়ন খণ্ডৰ পৰা প্ৰায় ২ কিলোমিটাৰ শোভাযাত্ৰাৰে সামৰণি পৰে। উক্ত তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি ভাস্কৰ শৰ্মা, সাধাৰণ সম্পাদক নজৰুল ইছলাম, জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মন আৰু মণ্ডল পৰ্যায়, বুথ পৰ্যায়ৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকল সহিতে অঞ্চলটোৰ শতাধিক লোক। নলবাৰীৰ পৰা মেৰাজুল কাজিৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি স্বাধীনতা দিৱস উপলক্ষে পোনপ্ৰথমে আমাৰ আজি তিৰংগা যাত্ৰা আছে। মধুপুৰ মণ্ডলৰ উদ্যোগত আমি তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছোঁ। এই মধুপুৰ উন্নয়ন খণ্ডৰ পৰা আমি এই যাত্ৰা আৰম্ভ কৰিম। তাৰ প্ৰাক মুহূৰ্তত আমি মহামানৱ মহাত্মা গান্ধীৰ যি ইয়াত প্ৰতিমূৰ্তি আছে তাত আমি মাল্যাৰ্পণ কৰিলোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, যাতে এই মহামানৱগৰাকীৰ আশীৰ্বাদ লৈ আমি সৰ্বদিশতে ভাৰতবৰ্ষক আগুৱাই লৈ যাব পাৰোঁ আৰু আমাৰ যাতে কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ, এই আশীৰ্বাদ আমি গ্ৰহণ কৰিলোঁ। এতিয়া আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য থাকিব যে আমাৰ যি এই অখণ্ড ভাৰতৰ যি সপোন, এই যাতে আজি এই স্বাধীনতাৰ প্ৰাক মুহূৰ্তত সকলোৱে সংকল্প ল'ব লাগে, যাতে আমি অখণ্ড ভাৰতবৰ্ষৰ এই সপোনক সাকাৰ ৰূপ দিব পাৰোঁ। নিশ্চিতভাৱে আজি আমাৰ ভাৰতবৰ্ষই যথেষ্টখিনি আগবাঢ়ি গৈ আছে। বিশ্বৰ ১ নম্বৰ দেশ হিচাপে পৰিগণিত হ'বলৈ হয়তো বেছি দিন নালাগিব। আজি বিশ্বক যি সময়ত ভাৰতবৰ্ষ শিৰিনত কৰি থাকিবলগীয়া হৈছিল, আজি ভাৰতবৰ্ষই শিৰ উচ্চ কৰি সৰ্বদিশতে আগুৱাই যাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ যাতে এই স্বাধীনতা যি আজি দিৱস, এই দিৱসৰ লগত সংগতি ৰাখি প্ৰতিগৰাকীয়ে সংকল্প ল'ব লাগে যে আমাৰ যি উদ্দেশ্য আৰু লক্ষ্য, এই লক্ষ্যত উপনীত হ'বলৈ যাতে সকলোৰে সহযোগিতা আমি সদায় লাভ কৰোঁ, আমি সকলোৱে যাতে সহযোগিতা কৰোঁ, এই আশা ৰাখি আজিৰ এই যাত্ৰা কৰিবলৈ লৈছোঁ। আমি এই চেগতে এটা কথা উল্লেখ কৰিব লাগিব, আমি এই স্বাধীনতা এনেই পোৱা নাই। বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বীৰৰ যি ত্যাগ আৰু বলিদান, এই ত্যাগ আৰু বলিদানৰ বাবে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই চেগতে আমি সেই মহান বীৰসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতসকলৰ পুণ্যাত্মাই যাতে আমাক সদায় আশীৰ্বাদ কৰি থাকে, এই আশা আমি ৰাখিছোঁ। দিৱস উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টি মধুপুৰ মণ্ডল সমিতিৰ সৌজন্যত এক তিৰংগা যাত্ৰা উলিওৱা হৈছে আৰু এইবাবে এই যাত্ৰা সমগ্ৰ দেশতে উলিওৱা হৈছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে যিসকলে প্ৰাণ আহুতি দিছিল, বীৰ বীৰাংগনাই, তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু দেশৰ যি অখণ্ডতা, ভাৰতবৰ্ষৰ যি প্ৰতিভূ, ভাৰতবৰ্ষ যে বিশ্বৰ এক অন্যতম শক্তিধৰ ৰাষ্ট্ৰ আৰু যি আমি অনৈক্যৰ মাজত ঐক্যতাক বিৰাজমান কৰি ৰাখি ভাৰতবৰ্ষক যে এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বাৰ্তাবাহক হিচাপে আজি সমগ্ৰ ভাৰতবৰ্ষতে এই আমাৰ ১৫ আগষ্টৰ উপলক্ষে এই তিৰংগা যাত্ৰা আমি ইয়াত উলিয়াইছোঁ আৰু এই যাত্ৰাটো আমাৰ মধুপুৰ উন্নয়ন খণ্ডৰ এলেকাত প্ৰায় ২ কিলোমিটাৰ সামৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক, দল সংগঠনৰ লোক, ভাৰতীয় জনতা পাৰ্টিৰ লোক ইয়াত আহিছে। আমাৰ কিছু চৰকাৰী কৰ্মচাৰীও আছে ইয়াতে, গতিকে সম্পৃক্ত হয়। গতিকে আগন্তুক দিনত ভাৰতবৰ্ষখন যে আমি একত্ৰিত কৰি ৰাখিব পাৰিম, শত্ৰু ৰাষ্ট্ৰৰ পৰা যাতে আমি পৰাভূত নোহোৱাকৈ যাতে আমি সদায় ভাৰতৰ তিৰংগা পতাকাখন যাতে আমি উন্নত শিৰত যাতে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে এক সজাগতামূলক এই ৰেলী, এই যাত্ৰা আৰু এই পবিত্ৰ ক্ষণত আমাৰ যিসকল বীৰ বীৰাংগনা আছে তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ স্বৰ্গত আত্মাই শান্তি পাওক আৰু তাৰ পৰা আমাক সদায় ভাৰতবৰ্ষৰ যিসকল আমি প্ৰতিভূ লোক আছে, আমাৰ জনসেৱক আছে, আমাৰ জননেতা আছে, চৰকাৰী পক্ষ আছে, বেচৰকাৰী সংগঠন আছে, সকলোৰে নেতৃত্বক তেওঁলোকে তাৰ পৰা শক্তি প্ৰদান কৰক, তাকেই এই পবিত্ৰ মুহূৰ্তত আমি কামনা কৰিছোঁ। ধন্যবাদ।